সকলোকে আৰু মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। দেখিছে আজি যিহেতুকে দীপাৱলী, মই গোটেই মোৰ ৰুমটো সজাইছোঁ। আপোনালোকক মই এটা এটাকৈ দেখাই যাম কেনেকৈ ক'ত কি লগাইছোঁ। বহুতেই চিম্পল এটা পৰিৱেশ, ইমান বেছি লাইট চাইট লগোৱা নাই, কাৰণ কিয় দুডালে লাইট কিনিছোঁ, সেই দুডাল প্লেণ্টত লগাই দিছোঁ, মানি প্লেণ্টডালত। আৰু মই আপোনাক লাইটটো বন্ধ কৰি পেলাই দেখাবলৈ ট্ৰাই কৰিছোঁ। একচুৱেলি মিন্ট্ৰাৰ পৰা অৰ্ডাৰ দিছিলোঁ এই গোটেই বস্তুটো। সঁচাই বহুত ধুনীয়া, আৰু ইয়াতে এটা এনেকৈ প্লেন থৈ দিছোঁ। দীপাৱলী বুলি ক'লে মনতে কিবা এটা ফূৰ্তি লাগে, চাকি জ্বলাই বা এনেকৈ লাইট লগাই পেলাই মোৰ খুব ভাল লাগে। কিন্তু এই ফটকা ফুটোৱাটো মই বহুত বেয়া পাওঁ, মই নাজানো কিয়। মই সেইকাৰণে ক'তো ওলায়ো নাযাওঁ, নিজৰ ঘৰটোতেই মানে যিমানখিনি পাৰোঁ সিমানখিনি নিজৰ ঘৰটো সজাবলৈ ট্ৰাই কৰোঁ। আৰু এইখিনিয়ে আৰু, খালি মোৰ এইডাল কিন্তু বৰ ভাল লাগিছে। আইডিয়াটো মোৰে আছিলে, ইয়াতে মানে এনেকৈ বাহিৰৰ পৰা মানি প্লেণ্টডাল আনি পেলাই ইয়াতে অলপ লাইট চাইট লগাই। খালি মন কৰিব, যেতিয়া মানি প্লেণ্টত কেতিয়াবা লাইট লগাই, এই লাইটবোৰ ষ্টেমডালত টাচ কৰিব নিদিব। যিহেতু এইটো লাইট এতিয়া এনেকৈ আছে, ষ্টেমটোত টাচ কৰে, নহ'লে মানে ষ্টেমবোৰ শুকাই যোৱাৰ মানে এটা চান্স থাকে। চ' লাইট লগাব প্লেণ্টত, কাৰণ আমিতো সদায়তো নলগাওঁ, এদিনেই লগাওঁ। চ' লগাব পাৰে, খালি ষ্টেম্পত খেয়াল কৰিব যাতে লাইটটো ষ্টেম্পত লাগি নাথাকে, নহ'লে মানে ষ্টেম্পটো শুকাই যায়। চ' হেপী দিৱালী। সকলোতকৈ বেছি এইডালো মৰম লাগিছে। কিন্তু এইটো মোৰ মাৰ ঘৰৰ পৰা আনিছোঁ মই। যোৱাকালি মাহঁতৰ ঘৰলৈ গৈছিলোঁ, যাওঁতে মায়ে এনেকৈ দি পঠাইছে প্লেনটো, বোলে লৈ যা। আৰু আমাৰ এখেতে প্লেন চেন ৰুই খুব ভাল পায়, সেইকাৰণে লাহেকৈ দেখিব ৰুই আছে। বতৰ বহুত বেয়া। আমাৰ আংকল আণ্টিহঁতো চাগে নাই, চ' তেওঁলোকে
এনেকৈ লাইট চাইট জ্বলাইছে মই এনেই এপাক আহিলোঁ বাহিৰলৈ একচুৱেলি মাহঁতে আহিম বুলি কৈছিলে বাট বতৰটো বহুত বেয়া কাৰণে আৰু নাহোঁ বুলি ক'লে সেইকাৰণে এতিয়া আমি দুজনে এখেতে অকণমান দেৰিকৈ নাৰিকল দিবলৈ যাব মানে প্ৰত্যেকবাৰ কালী পূজাত তেখেতে নাৰিকল দিয়ে চ' সেইটোলৈ ওলাই যাম যদি পাৰোঁ আপোনালোকক অলপমান মুমেণ্টছ কেপচাৰ কৰি ভিডিঅ' ৰেকৰ্ড কৰিবলৈ ট্ৰাই কৰিম ৰেডি হৈ লৈছোঁ এতিয়া আমি কালী মন্দিৰলৈ যাব লৈছোঁ আৰু তাতে আপোনালোকক গৈ পেলাই দেখাব চেষ্টা কৰিম আমাৰ এখেতে নাৰিকল হেপী দিৱালী বুলি কৈ হেপী দিৱালী আৰু আমাৰ এওঁ নাৰিকল এটা দিব চ' এতিয়া আমি যাওঁ বাই বাই মন্দিৰত লগ পাম বন্ধ কৰি দিয়া আহি পালোঁ ঘৰ বতৰটো একদম সেমেকা আৰু ইমান বৰষুণ দিছে যেনে তেনে চাকি জ্বলাই তাতে কাষতে এখন দেখা পালোঁ ষ্টল বোলো তাতে কিবা এটা খাই লওঁ সেয়া খালোঁ সেয়া খাই লৈ জাষ্ট আহি সোমাইছোঁ আপোনালোকে ভিডিঅ'টো চাই জনাব আজি মানে কি ইমান বিশেষ ৰংগোলী আঁকা নাই কাৰণ কাইলৈ দীপাৱলী যিহেতু কাইলৈ ৰংগোলী বনাম তাৰ ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম এতিয়া আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পাইছে সবে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিওঁ বাই বাই গুড নাইট এণ্ড হেপী দিৱালী